পৰম কৰুণাময় জগত জননী দুৰ্গেশ্বৰতে নিত্যুম নাৰদৰ শতকোটি প্ৰণিপাতে কৰিবা গ্ৰহণ। তোমাৰ সুমধুৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই আমি নিজকে ধন্য মানো। বাৰু কোৱাচোন দেৱৰ্ষি, বৈকুণ্ঠ আগমনৰ উদ্দেশ্য? উদ্দেশ্য নাৰায়ণ নাৰায়ণ, উদ্দেশ্য মাথো এটাই, দুয়োৰে চৰণ দৰ্শনে দয়াময় কৃপাত পূৰ্ণ হ'ল মোৰ সেই অভিলাষ। কিন্তু হে জনাৰ্দন, কিন্তু বুলি ক'লা কিয়? প্ৰকাশ কৰা মনৰ বিলাস। আপুনি অন্তৰ্যামী, সৃষ্টিৰ স্থিতিত প্ৰলয়ত আপুনি গৰাকী। তথাপিতো এই নাৰদৰ শুনিছা যেতিয়া কওঁ শুনা, দুৰ্জনৰ অত্যাচাৰত হৰিপ্ৰিয়া জীয়মান হৈ অহংকি নেমেছে তোমাৰ চৰণ। ধৰিত্ৰীৰ উদ্ধাৰ উপায় কেতিয়া কৰিবা প্ৰভু? দেৱৰ্ষি, আৰম্ভে নকৰিবা অলপো সংশয়। কালপ্ৰাপ্ত নহয় মানে দুষ্ট ৰেণুকেই নহয় সম্ভৱ। সৃষ্টিৰ পালনিৰ পৰা দুষ্ট দম আৰু মানৱ পালন ধৰাধামত ভাবি অতিৰে মই অত্যাচাৰীসকলৰ পতন ঘটাই বহুমতি ঘৰে পৰিত্ৰাপ। কিন্তু দেৱৰ্ষি, এই
You